আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ মামা আৰু আইতাৰ বছৰেকীয়া শ্ৰাদ্ধ। আমি যাবৰ কাৰণে ৰেডি হৈছোঁ। বলক মামাহঁতৰ ঘৰত যাম আৰু মই কি পিন্ধিছোঁ চাই লওঁ। এনে একবাৰ দেখাই দিম বুলি ভাবিলোঁ। আৰু ভণ্টিকো চাই লওঁ, ভণ্টি কি পিন্ধিছে। বলক তেতিয়াহ'লে মামাহঁতৰ ঘৰত যাম। এতিয়া আমি গাড়ীত বহিলোঁ, এতিয়া আমি যাব ওলাইছোঁ। ঘৰৰ পৰা ওলাই আহিলোঁ আৰু অলপ বস্তু কিনিব লগা আছিল। দাদাই বস্তু আনিব গৈছে। এয়া সংগীতা বা, এয়া মা আৰু এয়া মাহী। আইতাহঁতৰ ঘৰ আহি পালোঁ। এতিয়া বলক। এতিয়া চাহ খাওঁ, খাই পেলাই পৰা লগ পাই আছোঁ। ইয়াতে সকলোবোৰ বহি আছে আৰু মই মনে মনে ভিডিঅ' কৰি আছিলোঁ। কোনো গম পোৱা নাই আৰু বিভিন্ন ধৰণৰ কথা পাতি আছে গোটেইবোৰে। আমি ভাত খাব বহিলোঁ। ভাত খাই আপোনালোকক লগ পাই আছোঁ। ভাত খোৱা ঠাইখিনিও অলপ মই ভিডিঅ' কৰি থৈ দিছিলোঁ, সেইখিনিও আপোনালোকক দেখাই দিলোঁ। এতিয়া ভাত খোৱা হৈ গ'ল। ভাত খোৱা হোৱাৰ পিছত আমি ভাবিলোঁ মাৰ বৰমাহঁতৰ ঘৰলৈ যাওঁ। চ' গ'লোঁ। মামা আইতাহঁতৰ ঘৰ আৰু মাৰ বৰমাহঁতৰ ঘৰ একেবাৰে ওচৰতে। আমি শুনা মতে এইটো মন্দিৰ বহুত আগৰ পৰা আছে। এইটো বহুত ডাঙৰ মন্দিৰ হয়। ইয়াত শাওণ মাহত দেওধনীবোৰে এই মন্দিৰটোত আহি নাচে। বাহিৰৰ পৰিৱেশটো চাই লওক। এতিয়া ভিতৰত নাযাওঁ, পিছলৈ ভিতৰত যাম কাৰণ বামুণ নাই এতিয়া। ইয়াত বহিব পৰা চিষ্টেমো কৰি দিছে। এইটো মন্দিৰ নতুনকৈ বনাইছে, কিন্তু থাপনাখন আগৰ পৰা ইয়াতে আছে। এইটো মই আৰু এতিয়া মাৰ বৰমাহঁতৰ ঘৰৰ পৰিৱেশটো দেখুৱাম বলক। মাৰ বৰমাহঁতৰ ঘৰলৈ যাওঁ আৰু গেটখন চাওকচোন ইমান ধুনীয়াকৈ সজাইছে। গেটখন বাঁহেৰে সজাইছে, তাৰ কাৰণে মই ভিডিঅ' কৰি দেখাব খুজিলোঁ আপোনালোকক। আৰু ইমান ধুনীয়া লাগিছে, আজিকালি এইবোৰ দেখাই নাপোৱা হ'লোঁ। ঘৰত যাওঁ অলপ কি কৰিছে চাম চবকে। এইখিনি চাওকচোন ইমান ধুনীয়া লাগিছে, তাৰ বাবে আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দেখাই দিব বিচাৰিলোঁ। এনেকুৱা ধুনীয়া কৰিছে, পাৰ্ক যে লাগে চব ইয়াতে ফটো উঠিম। আহক দেখা হ'ব জানিব কেনেকুৱা দেখাইছে। ইমান ধুনীয়া লাগিছে এতিয়া বহিবলৈ, পুৰা একদম পাৰ্কত অহা যেন লাগিছে। এতিয়া যাওঁ বলক মন্দিৰলৈ, কাৰণ ভকত আহিছে। ভকত হৈছে মোৰ ডাঙৰ মামা। এয়া মাৰ বৰমাকৰ মূৰ্তি। আইতাটোক সকলোৱে ভক্তিনী বুলি মাতিছিলে আৰু আইতাটো বহুত মৰম কৰিছিলে সকলোকে।
আইতাহঁতৰ ঘৰত যাওঁ ব'লক তো ওচৰতে আইতাহঁতৰ ঘৰ এতিয়া আমি আইতাহঁতৰ ঘৰৰ পৰা যাব ওলাইছোঁ কাজ ভালে ভালে গ'ল যাওঁ ভালে ভালে ঘৰত গৈ পাই লগ পাই আছো ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাবলৈ নাপাহৰিব